everyone, welcome back to my channel. আজিলৈ হৈছে আপোনালোকৰ বাবে ৰাখি স্পেশাল এটা মিঠাই ৰেচিপি আৰু হেতু হৈছে ৰঙালাওৰ বৰফি। হয়, আপোনালোকে ঠিকই শুনিছে, মই বনাইছো ৰঙালাওৰ বৰফি আৰু যদি আপোনালোকে ভাবিছে যে ৰঙালাওৰ বৰফিনো বাৰু কেনেকুৱা লাগিব, সো টেনচন ল'বলৈ কোনো কথা নাই। যেতিয়া আপুনি মিঠাইটো টেষ্ট কৰিব তেতিয়া যে আপুনি এইটো ৰঙালাওৰে বনাইছে না কিহেৰে বনাইছে আপুনি একেবাৰে গম নাপাব। সো বলক তেন্তে এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আগবঢ়াওঁ। সো মিঠাই বনাবলে আমি প্ৰথমতে ডিশ এখনত যত আমি মিঠাইটো ৰাখিম তাতে ঘি নহলে তেলেৰে আমি গ্ৰীজ কৰি ৰাখিব লাগিব যাতে মিঠাইৰ বেছটো তাতে লাগি নধৰে। এতিয়া এখন বেলেগ পিনে ৰাখি দিলো আৰু কেৰাহী এটা গৰম কৰি তাতে 3-4 চামুচ মান মই ঘি দি লৈছো আৰু ঘিখিনি গলি যোৱাত মই ইয়াতে ৰঙালাওখিনি দি দিম। এয়া মই এটা ৰঙালাওৰ 4 ভাগৰ এভাগ লৈছো আৰু ধুনিয়াকৈ পিহনাত পিহি লৈছো। এয়া দেখিছে নহয়, এনেকুৱা ধৰণত সৰু সৰু কৰি লৈছো। যদি ডাঙৰ হৈ থাকে সিজাত অলপ সময় লাগে, সো আপোনালোকে এনে ধৰণত লৈ ল'ব। পৰিমাণটো আপোনালোকৰ ইচ্ছামতে লৈ ল'ব। এতিয়া ৰঙালাওখিনি ইয়াতে মই ঘি দি এইখিনি ফ্ৰাই কৰি ল'ম। সিজালৈকে লৰাই থাকিব লাগিব, কন্টিনিউ লৰাই থাকিব মিডিয়াম ফ্লেমত। আৰু এয়া দেখিছে অলপ দেৰি পিছত সিজি গৈছে। সো এতিয়া মই ইয়াতে 1 চামুচ ঘি দি লৈছো। এইটো অপচনেল হয়, যদি আপোনালোকে ঘি বেছি ভাল নাপায় তেতিয়াহ'লে এইটো ষ্টেপটো স্কিপ কৰিব পাৰে, কিন্তু দিলে অলপ বেছি ভাল লাগে। সো ঘি দি মই লৰাই দিলো। এতিয়া মই 1 কাপ চেনি লৈছো আৰু এইটো নৰ্মেল চেনি হয়, এইটো গুড়ি কৰি লোৱা নাই। আৰু চেনিৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে। এতিয়া চেনিখিনি গলি যোৱাত এয়া দেখিছে নহয় পনীয়া হৈ যাব বেটাৰটো, আৰু মানে চেনিখিনি ভালদৰে গলি গৈছে। সো এইখিনি লৰাই থাকিব আৰু অলপ দেৰি পিছত যেতিয়া কালাৰটো অকমান গাঢ় হ'ব তেতিয়া ইয়াতে মই মিল্ক পাউডাৰ দি লৈছো। মই এভৰিডে মিল্ক পাউডাৰ ব্যৱহাৰ কৰিছো, আপোনালোকৰ ইচ্ছামতে ব্যৱহাৰ কৰি ল'ব। আৰু মই এইটো 1 কাপে লৈছো, কিন্তু এবাৰত গোটেইখিনি ঢালি নিদিব, অলপ অলপকৈ দি থাকিব আৰু লৰাই থাকিব। কাৰণ খুব সোনকালে গৰম বস্তুত যেতিয়া মিল্ক পাউডাৰ দিয়া হয় তেতিয়া গুটি গুটি পৰি যায়। সো সেইটো এভয়েড কৰিবলৈ হ'লে অলপ অলপকৈ দিব আৰু লৰাই দিব যাতে গুটি গুটি হৈ নাথাকে। সো এইখিনি দি মই ভালদৰে লৰাই ল'লো আৰু এতিয়া আমি কণ্টিনিউৱাছ লৰাই থাকিব লাগিব যেতিয়ালৈকে গাঢ়া নহয়। তাৰে আগত মই ফ্লেভাৰৰ বাবে ইলাইচি গুড়ি 1 চামুচ দি লৈছো। আপোনালোকে এইটো স্কিপ কৰিব পাৰে, কোনো কথা নাই। আৰু এতিয়া এইখিনি গাঢ় হৈ গৈছে প্ৰায় 7-8 মিনিট লৰাই থাকোঁতে। আৰু গাঢ় হোৱাৰ পিছতে আমি গ্ৰীজ কৰি ৰখা ডিছখনত এয়া মিঠাইখিনি ট্ৰান্সফাৰ কৰি ল'ব লাগিব আৰু খুব সোনকালে এইটো বৰফিৰ শ্বেপটো দি ল'ব লাগিব। আৰু চামুচখনত অলপ ঘি লগাই ল'ব, নহ'লে চামুচখনত লাগি লাগি ধৰে। এয়া দেখিছে নহয়, সো অলপ ঘি লগাই ল'ব, তেতিয়া এনেকুৱা ধৰণৰ প্লেন হৈ যায়। এতিয়া মই ইয়াতে অলপ ড্ৰাই ফ্ৰুটছ কাটি দিছোঁ, আপোনালোকৰ পচন্দ মতে দি ল'ব পাৰি ইয়াতে। এতিয়া আধা ঘণ্টামানৰ বাবে মই এইখিনি ফ্ৰিজত ৰাখি দিম। আধা ঘণ্টামানৰ পিছত মই ইয়াতে বৰফিখিনি কাটি লৈছোঁ, মানে শ্বেপ দি লৈছোঁ, কিন্তু বৰফিখিনি এতিয়া ওলাই নলওঁ। প্ৰায় আৰু 2-3 ঘণ্টামান আমি ফ্ৰিজত ৰাখি থ'ব লাগিব, তেতিয়াহে অকণমান টাইট হ'ব। 2-3 ঘণ্টাৰ পিছত এয়া বৰফিটো মই কাটি লৈছোঁ। চাওকচোন খুব ধুনীয়া হৈছে। আৰু এইটো বৰফিটো সিমান এটা টান নহয়, অলপ ঢিলা হৈয়ে থাকে, কিন্তু খাই কিন্তু খুবেই ভাল লাগে। সো এবাৰ ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব, লগতে ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগতো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও বনাই ট্ৰাই কৰিব পাৰে। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা আপুনি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে আহিছে দেন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, কাৰণ তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ সময়ত পাই থাকিব। আজিলৈ আহিছোঁ তেন্তে লগ পাম মোৰ নেক্সট ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।